CAA তথা কালৈ সমগ্ৰ অসমজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কাৰ্বি আংলং জিলা APSLCৰ নেতা JI কাথাৰৰ সংবাদমেল আইনক লৈ প্ৰতিবাদ মুখৰ অসমবাসীৰ প্ৰতি মুখ্যমন্ত্ৰী সোণোৱালৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আগন্তুক ৪৬ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে এতিয়াৰে পৰা কুচকাৱাজ কাৰ্বি সাংস্কৃতিক সমিতিৰ 19 ডিচেম্বৰত গঠন কৰিব শক্তিশালী অভ্যৰ্থনা সমিতি তাৰ লাংচ পিপলছ হললৈ আহিবলৈ দল সংগঠনক আহ্বান KCSৰ কাক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ ধৰ্ণাৰ মাজতে পাহাৰীয়া জিলা বজাৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্য ডিফু বজাৰত অসাধু ব্যৱসায়ীৰ বাবে আলু পিঁয়াজৰ অধিক মূল্য বৃদ্ধিৰ অভিযোগ খোদ একাংশ ব্যৱসায়ী নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ CAA তথা কালৈ প্ৰতিবাদ অব্যাহত আছে সমগ্ৰ অসমজুৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শত সহস্ৰ সত্যাগ্ৰহী লোকে নিজৰ ঘৰুৱা কাম বন এৰি আজিও সমবেত হৈ প্ৰতিবাদ স্থানত CAA কেতিয়াও নামানে অসমবাসীয়ে এনে প্ৰতিবাদ ধৰ্ণাৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলাৰ অন্যতম বিৰোধী APSLCৰ নেতা JI কাথাৰে ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি CAA আৰু জিলাখনত টেট পৰীক্ষাক লৈ অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় CAAক লৈ অসমত প্ৰতিবাদকাৰীয়ে ভুল বুজা বুলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যক লৈ সংবাদ মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে APSLCৰ নেতা JI কাথাৰে APSLCৰ নেতা JI কাথাৰে কয় যে অসমবাসীয়ে এতিয়ালৈকে CAA নুবুজাৰ দৰে একো কথা থাকিবই নোৱাৰে নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ওলোটাই কয় যে মুখ্যমন্ত্ৰীয়ে IMDT বাতিল হ'ব লাগে বুলি সুপ্ৰিম কোৰ্টত আজি দাখিল কৰা সময়ত IMDT একো নুবুজাকৈ দাখিল কৰিছিল নেকি টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ নেতাগৰাকীয়ে কয় যে কাৰ্বি আংলঙত শিক্ষা হৈছে পৰিষদৰ আভ্যন্তৰীণ বিষয় টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ নেতাগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই এইদৰে কয় ডাঙৰীয়া সৰ্বানন্দ সোণোৱালে কৈছে যে যিসকলে CAB বা CAA এগেইনষ্টত আন্দোলন কৰিছে প্ৰটেষ্ট কৰিছে তেওঁলোকে CAA কথাটো বুজা নাই বুলি কৈছে এইটো বুজিবলৈ কি বাকি আছে বাৰু যদি CAA কথা বুজা নাই বুলি কয় এখেতে ফৰেইনাৰ্ছ এগেইনষ্টত IMDT এক্ট উঠাব লাগে বুলি পেলাই এখেতে সুপ্ৰিম কোৰ্ট কেছ কৰিছিল তেওঁ তেতিয়াহ'লে এইটো নুবুজাকৈ কেছ কৰিছিল নেকি সেইকাৰণে এইটো মিছা কথা এখেতসকলে এতিয়া উপায় নাই এখেতসকলক হাত বান্ধি থৈ দিছে বিজেপি হাইকমাণ্ডে সেইকাৰণে তেওঁলোকৰ চিফ মিনিষ্টাৰ চিট বা মিনিষ্টাৰৰ চিট তেওঁলোকে এৰিব খোজা নাই তাতে থাকিব লাগে আমাৰ ৰাইজটো ধ্বংস হ'লেও একো নাই তেওঁ বহি থাকিলে পাৱাৰত বহি থাকিলে হৈ যাব বুলি তেওঁলোকে ভাবিছে সেইকাৰণে আমি যিসকলে আন্দোলন কৰিছোঁ CAA এগেইনষ্টত এখেতসকলে আমি CAA বুজা নাই বুলি সেইকাৰণে কয় আৰু সেইফালে আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ এখেতে সদায় কৈ থাকে এই যেতিয়া খাচীসকলৰ লগত কিবা গণ্ডগোল হ'ব ধৰিছিল তেতিয়া তেওঁ কৈছে 1 ইঞ্চিও আমাৰ কাৰ্বি আংলং মাটি নিদিওঁ বুলি কৈ থাকে কিন্তু NRC যেতিয়া ৰিজাল্ট ওলালে কাৰ্বি আংলঙতে 2,60,000 ফৰেইনাৰ্ছ আছে বুলি কৈ দিলে এখেতসকলে তেতিয়াহ'লে এই 2,60,000 ফৰেইনাৰ্ছকে মাটিত বহা নাই নেকি 1 ইঞ্চিত মাটিও তেওঁলোকে বহা নাই নেকি বহিছেতো আমাৰ মাটিহে লৈছেতো তেতিয়াহ'লে এখেতসকলে কাউন্সিলৰ পৰা লেণ্ড ৰেভিনিউ কাম এভিকশ্যন কৰাটো কাউন্সিলৰ কাম সেইকাৰণে কাউন্সিলৰ পৰা স্পেচিয়েলি আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰে কিয় একশ্যন লোৱা নাই এতিয়ালৈকে এই 2,60,000টো কাৰ্বি আংলঙৰ পৰা উঠাই পঠিয়াবলৈ কিয় তেওঁলোকে কৰা নাই সেইকাৰণে আমি জানো যে এখেতসকলে এনেই নিজৰ চিটৰ পাৱাৰত থাকিব লাগে বুলি পেলাই সঁচা মানুহসকলক ৰাজ্যক
সদায় ভুল কথা বুজাই থাকে কৈ থাকে আমি সেইটো অপ'জ কৰিছোঁ আমি ৰিজেক্ট কৰিছোঁ আমি এইটো নিন্দা কৰিছোঁ নহয় জানো মংগলিংহি ৰিপৰ্ট কাট নিউজ আন বছৰৰ দৰে এইবাৰো কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে কুচকাৱাজ কাৰ্বি সাংস্কৃতিক সমিতিৰ আগন্তুক ৪৬ কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে প্ৰাথমিক প্ৰস্তুতি হিচাপে এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ আন বছৰৰ দৰে এইবাৰো কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে কুচকাৱাজ কাৰ্বি সাংস্কৃতিক সমিতিৰ আগন্তুক ৪৬ কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে প্ৰাথমিক প্ৰস্তুতি হিচাপে এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ অহা 19 ডিচেম্বৰত টাৰলাংছ পিপল হলত আগন্তুক মহোৎসৱৰ বাবে অভ্যৰ্থনা সমিতি গঠন কৰিব লগা সভাত অংশগ্ৰহণৰ বাবে জিলাখনৰ সকলো দল সংগঠনলৈ আহ্বান কৰিছে সমিতিৰ সম্পাদক বিদ্যা সিং ৰংপিয়ে উল্লেখ্য আন বছৰৰ দৰে এইবাৰৰ ৪৬ সংখ্যক কাৰ্বি মহোৎসৱ 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব সমস্যা দিছো বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon La Silasonover Saikimi along Ninghangatum Ali Chuendunikha War Saikimi Laki Chiklu Jontro Hopan Kapamada Seke Piponji La Siapor Panhok Hipin Pen Chloride Unisex Beauty Parlor along Patebogda Mignon Rong Harpi Rong Berot near Iron Bridge Dipukar Bianglong La Silan Susekachini Lethodjiapan La Soa number 600-121-3664 along Humrignon আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কা তথা CAA বিল লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও চলি আছে প্ৰতিবাদ ধৰ্ণা সম্পত্তি পৰিস্থিতি কিছু শান্ত হৈ অহাৰ পৰিলক্ষিত হ'লেও এই সমস্যাৰ চিধা প্ৰভাৱ পৰিছে জনসাধাৰণৰ ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ ওপৰত বজাৰসমূহত জনসাধাৰণৰ অত্যাৱশ্যকীয় ব্যৱহাৰ্য সামগ্ৰীসমূহৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে আৰু এই দূষিত প্ৰভাৱৰ পৰা বাচি যোৱা নাই পাহাৰীয়া জিলা বজাৰসমূহো হয় ৰাজ্যত প্ৰথমে কেপ পিছলৈ কাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ ধৰ্ণা অব্যাহত থকাৰ ফলত জনসাধাৰণৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰ্য সামগ্ৰীসমূহৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিছে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ অধিক দামত গ্ৰাহকে বজাৰৰ পৰা কিনিবলগীয়া হৈছে ডিফু বজাৰত অতি আৱশ্যকীয় পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে কেজি প্ৰতি 140 টকালৈ যোৱা কালিলৈকে পিঁয়াজৰ মূল্য কেজি প্ৰতি আছিল 100 টকা অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰতে মূল্যৰ এই পৰিৱৰ্তন এই মূল্য বৃদ্ধিৰ সন্দৰ্ভত খুদ এগৰাকী ব্যৱসায়ীয়ে কয় যে যি পিঁয়াজৰ মূল্য গুদামৰ পৰা ওলাওঁতে আছিল 125 টকা যদিও বজাৰলৈ আহি পাওঁতে 140 টকা আমি ক'ব বিচাৰিছো এনেদৰে হঠাৎ হোৱা সন্দৰ্ভত আপুনি কি ক'ব ডিফু পৌৰসভাই এই সন্দৰ্ভত একো নিয়ন্ত্ৰণ বা পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই পিঁয়াজৰ ইমান চৰা দাম কিয় ডিফুৰ বজাৰত অৱশ্যে আন সামগ্ৰীৰ কিছু ভাৰসাম্যতা আছে বুলি ক'ব খোজে একাংশ গ্ৰাহকে সামগ্ৰিকভাৱে সামগ্ৰীসমূহৰ অধিক মূল্য বৃদ্ধিয়ে জনসাধাৰণক বিপৰ্যস্ত কৰি তুলিছে আজিকালিতো আহিছে আমাৰ ষ্টকটো খালী হৈছে এতিয়া আৰু সোমাইছে ইমান ষ্টক নাই সেইকাৰণে দাম বাঢ়িছে পিঁয়াজৰ কালি পৰহিলৈকে 100 টকা আছিল এতিয়া দাম 140 টকা হ'ল কি কাৰণে হৈছে 40 টকা কি কাৰণে বাঢ়িছে ইমান 40 টকা মতলব গুদামত পিঁয়াজ লাগে গুদামততো আমাৰ যিমান 125 30 এনেকৈ দি আছে বিক্ৰী কৰিব লাগিব ইমান পচা গেলা এইবিলাক আছে ওলাব দামটো ওজনতো শ্বৰ্ট মাৰিব সেইকাৰণে দাম বঢ়াইছে ৰচুনৰ দাম কিমান হৈছে নহৰুৰ দামটো 200 কেজি 200 হয় আগত কিমান আছিল আগতো ইমানেই আছে এইটো দাম বাঢ়া নাই আলু পিঁয়াজ লগতে খালি দাম বাঢ়িছে
উপভোক্তাৰ যিমানখিনি বস্তু সেই হিচাপে যদি আমি চাওঁ উপভোক্তাৰ বস্তু হয়তো চাগে গোদামত কিমান আছে এই বিষয়ে মই জ্ঞাত নহয় কিন্তু যদিও গোদামত উপযুক্ত পৰিমাণে উপভোক্তাৰ কাৰণে প্ৰয়োজনীয় বস্তু আছে তেনেহ'লে যদি কৃত্ৰিম নাটনি ব্যৱসায়ীসকলে কৰে তেনেহ'লে এইটো অপৰাধ আৰু ইয়াৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষই বিভিন্ন ব্যৱস্থা ল'ব লাগে আৰু মইতো সেইটোৱে ভাবোঁ আমি এতিয়া চাই আহিছোঁ বৰ্তমান আলু এভেইলেবল আছে কালি পৰহিলৈকে পিঁয়াজৰ দাম 100 টকা আছিলে এতিয়া বৰ্তমান পিঁয়াজৰ দাম 140 টকা সেইটো আচলতে ক'বলৈ গ'লে অসাধু ব্যৱসায়ৰ যিটো সুবিধাবাদী চৰিত্ৰ সেইটো বস্তুৱে পৰিস্ফুট হৈছিলে চেক গেটৰ কাৰণে এনেকুৱা কাম হৈছিল মানে চেক গেটৰ কাৰণে হ'বও পাৰে বা নহ'ব পাৰে সেইটো মই ডাইৰেক্টলি নকওঁ কিন্তু এটা কথাই ক'ম যে অসাধু ব্যৱসায়ীৰ যিটো মানে মতলবী বুদ্ধি সেইটোৱে ইয়াত প্ৰতিস্ফুট হৈছে আৰু ইয়াত চৰকাৰ কৰিবলগীয়া বহুত কাম আছে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ